কাৰোবাক ফেচবুকত লগ পাই 2-3 দিনতে প্ৰপ'জ কৰি এবছৰ লগ নাপায় তাৰপিছত লগ পোৱা ৱেল কেতিয়াবা এনেকুৱা হয় কিছুমান মানুহ এটা ৰিলেশ্যনশ্বিপত থাকি বৰ হৈ যায় কিয় হয় দ্যাট ইজ বিকজ অফ সাম এবচেন্স বাট ৰিলেশ্যনশ্বিপ যেতিয়া বহুত বছৰ বা বহুত পুৰণি হৈ যায় বা লং ডিষ্টেন্স হয় তেতিয়া মানুহৰ এটা আমনিদায়ক সিচুৱেশ্যন আহি পৰে আৰু তেতিয়াই বেলেগ বেলেগ মানুহৰ লগত কথা পাতিলে আকৌ সেই ইণ্টাৰেষ্টটো উভতি আহে প্ৰথমতে যেতিয়া বয়ফ্ৰেণ্ডৰ পৰা ইম্পৰ্টেন্সটো পোৱা যায় বা গাৰ্লফ্ৰেণ্ডৰ পৰা ইম্পৰ্টেন্সটো পোৱা যায় ৰিলেশ্যনশ্বিপত আহি যোৱাৰ পিছত লাহে লাহে প্ৰায়ৰিটিজবোৰ চেঞ্জ হৈ যায় ইম্পৰ্টেন্সবোৰ কমি যোৱা যায় সেই ইম্পৰ্টেন্সটো যেতিয়া আকৌ থাৰ্ড পাৰ্চনৰ পৰা পোৱা যায় তেতিয়া কিন্তু তেওঁৰ পিনে অট'মেটিকেলি মানুহৰ মনটো পিছলি যোৱা যায় that is the time where you have to control your emotions that is the time you have to understand that you are committed with someone and that is the time যেতিয়া লাইফে আৰু লাভে আপোনাৰ পৰা পৰীক্ষা